সকলো বস্তুৰে এক নিৰ্দিষ্ট সময় থাকে। সকলো বস্তুৰে বাবে এক নিৰ্দিষ্ট সময় থাকে। সময়ৰ আগত হেজাৰ চেষ্টা কৰিলেও সেই সময়খিনি পাব নোৱাৰি। নোৱাৰে যাবলৈ বিচৰা মানুহবোৰক ধৰি ৰাখিবলৈ। বিশ্বাসৰ সলনি বিশ্বাস পাবলৈ নোৱাৰে কেতিয়াবা সপোনৰ চাকৰিটো পাবলৈ অথবা প্ৰথমখন গাড়ী কিনিবলৈ। এই সময়খিনিতে হেৰুৱাব বিশ্বাস, হেৰুৱাব নিজকেও। প্ৰশ্ন হেজাৰটা, কিন্তু উত্তৰ একো নাই। ৰৈ যাব নিজৰো পাছত। অৱসাদত উচুপি উঠিব আপুনিও। ভাল নলগা হ'ব জীৱন, অথবা এই সময়খিনি নিজেই নিজৰ চকুত বুজা হৈ পৰিব। কাৰণ নোহোৱাকৈয়ে যেন কঢ়িয়াইছে এটি শৰীৰ, আৰু তাৰ ভিতৰত মৃত এটি আত্মা। সময়ৰ আগৰি সময়খিনি জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সময়। এই সময়খিনিতে মানুহে মানুহক চিনি পায়। মানুহে চকুত মানুহৰ স্বাৰ্থ দেখা পায়। প্ৰয়োজন শেষ হ'লে আপোনাক চিনি নোপোৱা হৈ থাকিব। আৰু এই সময়খিনিতে আপুনি নিজকে চিনি পাব। আৰু এদিন হঠাৎ মুখেৰে এটি বাক্য ওলাব, বহুত হ'ল আৰু এতিয়া, আৰু পিছুৱাই নাযাওঁ। সকলোৰে এক নিৰ্দিষ্ট সময় থাকে। সময়ৰ আগত পালে হেৰুৱাব, সময়ৰ পাছত পালে মূল্য নাথাকিব। সময়তে পাব সকলোখিনি। কেৱল নিজকে জীয়াই ৰাখক। অপ্ৰতিৰোধ্য, সাহসিক আৰু আপুনি নামৰ এটি বাস্তৱ হৈ ভালে থাকক, ভালে ৰাখক।